ৰাম 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 ইমান গৰম বেছি বাপ্পা ঐ থাকিব নোৱাৰা হৈছে পাকঘৰততো কাম কৰিবই নোৱাৰা হৈছে ভাব কি কৰিবা বিয়া হৈ মৰছিলো এই ঘৰত থকা হ'লে বঢ়িয়াকৈ খাটা পেন এটা পিন্ধি বঢ়িয়া মুক্ত মনে এতিয়া থাকিব পাৰিলো এতিয়া এমুখা পিন্ধি লৈ ইমান গৰম বাপ 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 বতাহ চতাহ অলপমান নেদে ৰাম থাকাই কাম হৈছে ভাই ইমান গৰম ঘৰ আছাৰা নাই ক'ত গেলি তই মাত চাত নেৰা দেখোন ইফালে মই আহি বাহিৰত ৰখি আছো তই ক'ত গেলি তই নাহে কিয়া মিনতি কিনো দৰকাৰ আহিলি কৈছো ৰাম 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 কি পিন্ধছা তই মুখা বাপ বাপ এমুখা ঘূৰি ফুৰছা না ইছ ৰাম 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 কি এনেকে চাইছে তই ইমান কাচৰি ধবা লগাই কি হ'ল কেনে কৰি নাছে কি একেবাৰে আজি যুগত মানে নিপিন্ধে কোনোই কি যি হ'ব ৰাম তই এমুখা ড্ৰেছে পিন্ধছা নাহে তই গোটাই গাখনত তই এমুখা পিন্ধিয়ে ঘূৰি ফুৰছা তোৰ লাজ চৰম নাই হে এই খাটা পেন এটা পিন্ধি তই দেখা ঘূৰি ফুৰিব দৰকাৰ নাছিল নহয় আজিৰ যুগত চিয়া হয় হে মানুহে কি কৰিব গোটাই গাখনত তই এই কাপোৰে দিয়ে ঘূৰি আছা ভালে যা কাপোৰ লৈ আছা চাই দে মোৰ চকুৰ আগৰ পৰা চাই দিওঁ তই মিনিট কেনে কৰি দেলে তই যে এইগিলা ইমান সৰু চিন্তাধাৰা মানুহ লৈ আছা এই কত টিভিয়ে হেৰি কৰি লাগছি তোৰ এইবিলাক খবৰ আছে নে এইবিলাকতো খবৰ নাই তই খালি ঘৰৰ ভিতৰত ডালতে সুমি থাকবি ঘৰ ডালতে থাকবি কাম বন কৰি পেলাই তোৰ আৰু বেলেগ হেৰি নাই নাহো তোৰ ঘৰ আজিৰ পৰা আজিকালি এই যুগৰে দুনিয়াখনে এই ড্ৰেছত গম পাইছা নে নাই এইগিলাকতো অলপমান চিন্তা কৰিব লাগিব তই এইগিলা একো নাজানাই একো নাজানা তোৰ ঘৰত জানা হোৱাৰ কি হ'ল তই এটা বেয়া পালি নেকি ৰাম 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 তই গেলিয়ে নাই ভাল কথা ক'লি এনেও চবে বেয়া পা ভাল কথা ক'লি ঘৰ নিজৰ পৰিয়ালটো আকৌ বেয়া হ'ব জাগেই যা মৰি থাক এখান হেত তেৰিকা গেলে চিয়াটো বেয়া পাই পেলাই ইটানো চিন্তা কৰি থাকিলে কি হ'ব একো নহয় দে চা ময়োতো এনেকৈ থাকিব পাৰিলোঁ হয় দেখি কি হ'ব আৰু চিন্তা কৰি বাকী ক'ব নালাগিছিলে মানে ময়ো যি মুখত আহে মই তাকে বাপ্পা ঐ মোক ক'ব লাগি দৰকাৰ নাছিল নহয় কোনে কি পিন্ধে কি দৰকাৰী যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব